নমস্কাৰ বন্ধু বান্ধৱীসকল, সফলতা পাবৰ কাৰণে নিজৰ মানসিক স্বাস্থ্য উন্নত ৰাখিবলৈ বহুত আৱশ্যক হয়, যাৰ কাৰণে আপুনি এইবিলাক বস্তুৰ পৰা দূৰত থাকিব লাগে যিটোৱে আপোনাক সফল হোৱাত বাধা দি আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ পৰা বাচি থাকক। সফলতা আপোনাৰ হাতৰ মুঠিত আহিব। প্ৰত্যেক মানুহে সফল হ'ব পাৰে, কিন্তু তাৰ কাৰণে আপোনালোকে নিজৰ ভিতৰৰ কিছুমান দুৰ্বলতাক শেষ কৰিব লাগিব। কেতিয়াবা কেতিয়াবা আমি অনুভৱ কৰোঁ যে আমি সফল হোৱাৰ কাৰণে অশেষ চেষ্টা কৰি আছোঁ, কিন্তু এনেকুৱা কিবা আছে যিটোৱে আমাক সফল হোৱাৰ কাৰণে বাধা দি আছে। বন্ধু বান্ধৱীসকল, সফলতা পাবলৈ হ'লে আপোনালোকে ভাল চিন্তা আৰু ভাল অভ্যাস গ্ৰহণ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আমাৰ চিন্তা ভাৱনা আৰু অভ্যাসে আমাৰ মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে। এই কাৰণে নিজৰ মানসিক স্বাস্থ্য উন্নত ৰাখক। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে জানো আহক কি সেইকেইটা বস্তু যিকেইটাই আমাক সফল হোৱাত বাধা দি আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, প্ৰথমটো হৈছে বেলেগৰ সফলতাক নকল নকৰিব। অনেকবাৰ আমাৰ এনেকুৱা ভাৱ হয়, আমাৰ কাষৰ ব্যক্তিজন সফল হয় আৰু তেওঁৰ সফলতাৰ যি পৰিণাম প্ৰতিষ্ঠিত কৰিছে সেয়ে আচল সফলতা। কিন্তু বন্ধু বান্ধৱীসকল, প্ৰত্যেকৰ কাৰণে সফলতাৰ অৰ্থ বেলেগ বেলেগ হয়। কাৰোবাৰ কাৰণে অগাধ টকা পইচা উপাৰ্জন কৰা আচল সফলতা হয় যদি, আৰু কিছুমানৰ কাৰণে ঘৰখনক সুখী কৰা আচল সফলতা। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সফলতাৰ অৰ্থ আৰু লক্ষ্যস্থান নিজৰ ভিতৰত বিচাৰক। তৃতীয়টো হৈছে নিজৰ ওপৰত বিশ্বাস নথকা। বন্ধু বান্ধৱীসকল, নিজৰ প্ৰতি আত্মবিশ্বাসী হোৱা আমি সকলোৱে এইটো শিক্ষাৰ সকলোতকৈ বেছি আৱশ্যক। নিজৰ কাৰণে নিৰ্ণয় বা পৰিকল্পনা লোৱাত নিজৰ মনৰ শুনক। অনেকবাৰ অন্যৰ চাপত পৰি আমি নিজৰ মনটোক প্ৰত্যাখ্যান কৰোঁ। বন্ধু বান্ধৱীসকল, তৃতীয়টো হৈছে নিজৰ বিচাৰক মাৰি কাম কৰা। বন্ধু বান্ধৱীসকল, সফল হোৱাৰ কাৰণে আপুনি নিজৰ সৰ্বোচ্চ দিব লাগিব, আৰু সৰ্বোচ্চ তেতিয়াহে দিব পাৰিব যেতিয়া কামটো আপোনাৰ মনৰ পচন্দ হয়। যদি আপুনি অস্বস্তিকৰ চাকৰিত সফল হ'ব বিচাৰি আছে, তেতিয়াহ'লে এইটো আপোনাৰ নিৰাশাৰ কাৰণ হ'ব পাৰে। 4 নম্বৰটো হৈছে আৰাম বিচাৰি ৰখি থকা। বন্ধু বান্ধৱীসকল, সফলতা পাবৰ কাৰণে আপুনি আৰাম এৰি দিব লাগিব। মনত ৰাখিব, আৰাম একেবাৰে হাৰাম হয়। আৰামে আপোনাক কঠোৰ পৰিশ্ৰম আৰু নতুন কিবা কৰিবলৈ বাধা দিয়ে, আৰু সফল হ'বলৈ আমাক এই দুয়োটা বস্তুৰে খুব প্ৰয়োজন। বন্ধু বান্ধৱীসকল, 5 নম্বৰটো হৈছে ব্যৰ্থতাক কেতিয়াও ভয় নকৰিব। বন্ধু বান্ধৱীসকল, সফলতা পোৱাৰ আগতে অনেকবাৰ অসফলতা পাব লগা হয়, কিন্তু এই ব্যৰ্থতাই আমাক আৰু শক্তিশালী হ'বলৈ সুযোগ দিয়ে। বন্ধু বান্ধৱীসকল, এই কাৰণে ব্যৰ্থতাক ভয় কৰি চেষ্টা কৰিবলৈ এৰি নিদিব। বন্ধু বান্ধৱীসকল, এইটো ভয়ৰ পৰা বাহিৰ হ'বলৈ পাৰিলেহে আচল সফলতা পাব পাৰি।